আবছুৰ পিছৰ পৰাই চলাই আছে চৰকাৰটো। আবছুৰ পিছৰ পৰা চলাই থকা আবছুৰ পিছৰ পৰা চলোৱা এই গভৰ্ণমেণ্টটো কোনোবা মুছলিমৰ কাৰণে কাম দিব নেকি? কোনোবা গোৰ্খাৰ কাৰণে, কোনোবা বাঙালীৰ কাৰণে কাম কৰিব লাগে? বিটিচিটো চলাই আছে আবছুৰ অফিচৰ পৰা। আবছুৰ অফিচে যি ক'ব সেইটোৱে ক'ব। এতিয়াও কোনোবা এজন দুজনে দালাল কৰি আছে নিজৰ সুবিধা আদায় কৰিবৰ কাৰণে। মুছলিম হওক, কোনোবা আদিবাসী হওক, কোনোবা বেংগলী হওক, কোনোবা হিন্দীভাষী হওক, কেইজন মানুহে কাম পাইছে। কতবার নতুন দলং বনোৱা দেখিছেনে? কতবার নতুন পাকা ৰাস্তা বনোৱা দেখিছেনে? কতবার নতুন কলেজ বনোৱা দেখিছে? কতবার নতুন স্কুল বনোৱা দেখিছে? একোতো বনোৱা নাই 3 বছৰত। এই পইচা অহাটো কেনেকৈ ওলাই পেলাই নিজৰ পকেটত ল'ব পাৰে, সোমাই ল'ব পাৰে, এইটোৰ কাৰণেহে কাম কৰি আছে সিহঁতে। কোনো বিটিচি উন্নয়নৰ কাৰণে কাম কৰিব পৰা নাই বা কৰা নাই, কৰাও ইচ্ছা নাই সিহঁতৰ। পইচাইমত কিবা নতুন বিল্ডিং বনাইছে নেকি কলেজত? আগত আমি যি বনাইছো সেইটোৱে আছিল। গভৰ্ণমেণ্ট কলেজ হওক আৰু ইয়াত ল কলেজ আছে, বছাইগাঁও BEd কলেজ আছে, এইবিলাকত নতুন বিল্ডিং দেখিছে। আগত আমি যি দিছে এইটোৱেই। কিবা চিন্তা কৰিছে? হেলিকপ্টাৰ আমাৰ নাই না, এইকাৰণে ভাল লগা নাই না। আহিব হেলিকপ্টাৰ আহিব, চিন্তা কৰিব নালাগে। ইলেকশ্যনৰ দিনা অক্টোবৰ মাহৰ পৰা আমাৰ হেলিকপ্টাৰটো উৰিব। হেলিকপ্টাৰ উৰিব অক্টোবৰ মাহৰ পৰা। এই সময়ত সব পলিটিকেল পাৰ্টিয়ে নিৰ্বাচনৰ কাৰণে নামিব। অল ইণ্ডিয়া অক্টোবৰ নৱেম্বৰ এইফালে পৰা নিৰ্বাচনৰ কথা আহিব। ইলেকশ্যনত আমাৰতো কোকৰাঝাৰ লোকসভা আৰু ওদালগুৰি লোকসভা দুটা আছে। এইবাৰ আমি দুটা লোকসভা আমি পাবলৈ সক্ষম হম। 27 তাৰিখত দিল্লীৰ পৰা ইলেকশ্যন কমিশনাৰ আহি আছে, তাৰ লগতো আমাৰ দলে মিটিং আছে। গতিকে ওদালগুৰি একটা পাব আৰু আমাৰ কোকৰাঝাৰ একটা পাব। দুটা লোকসভা পাম আমি, দুটা লোকসভা পাব। আৰু আমি এই লোকসভা নিৰ্বাচনত কোনো দলৰ লগত মানে এলায়েন্স নকৰাকৈ আমি বিপিএমে অকলে খেলিব। আমি পাৰিম না অকলে না নোৱাৰিব? কোনো কংগ্ৰেছ বা কোনো বিজেপি বা কোনো দলৰ লগত আমি মিত্ৰতা নকৰিব। আমি বিপিএমে অকলে খেলিব। হাৰে জিকে এইটো আমাৰ কথা। জানুৱাৰী এইফালে নটিফিকেশ্যন ওলাব পাৰে, ডিচেম্বৰ সেইফালে, নৱেম্বৰ ডিচেম্বৰ সেইফালে। তাৰমানে আমাৰ এতিয়া কোকৰাঝাৰটো পূব কোকৰাঝাৰ, পশ্চিম কোকৰাঝাৰ নাথাকিব। কোকৰাঝাৰ সমষ্টি একটাই থাকিব, কোকৰাঝাৰ এছেম্বলি। ইয়াৰ পিছত ডাইৰেক্ট আহিব দথমা এছেম্বলি, ইয়াৰ পিছত আহিব কচুগাঁও এছেম্বলি, ইয়াৰ পিছত আহিব বছাইগাঁও এছেম্বলি। এই 4টা কোকৰাঝাৰ জিলা হিচাপে। আৰু এইফালে চিৰাং জিলাত দুটা, চিৰাং সমষ্টি একটা, আমাৰ পিছত বিটিচি ইলেকশ্যন আহি আছে। বিটিচি ইলেকশ্যন শেষ হোৱাৰ পিছত 6 মাহৰ পিছত এইফালে এছেম্বলি ইলেকশ্যন আহি আছে। অন্তত এই 3 বছৰ লাগাতাৰ 24, 25, 26 3 বছৰত আপোনালোকে এতিয়া নতুন, আগতো এজনে MLA আছিল বছাইগাঁও হিচাপে, এতিয়া কচুগাঁও, দথমা আৰু বছাইগাঁও 3টা। আমাৰ বৰষুণ দিব পাৰে। আমি নেক্সট মিটিংটো সোনকালে মিটিংটো শেষ কৰিম দেই। নেক্সট মিটিং আছে আৰু আমাৰ বৰষুণ আহিলে দিগদাৰ হ'ব, সেইকাৰণে আমি সোনকালে যাম। আপোনালোকেও ভাত বনাইছে বুলি কৈছে, ক'তবা ভাত খাই পেলাই গ'লে হ'ল না। ओंखाम जाना थांदों देना आरो लोगो मोनबावगोन। दा जानला मोनला मानसिखौ रायलाबाय जाया, एसे बन्द' खालामदो मिथिबाय। गरम बुंगोन आं माखासे खोथा दे। देरहागोन ना देरहाया जोंलाय?